আজি ৰাতিলে পাৰ্টিত গাহৰি আছে 8 কেজি আৰু লগত ফ্ৰী মদ বাপেৰৰ পইচা দি মদৰ পাৰ্টি কৰিবলৈ আহিছে চাওঁ কেলা কোন টিকা আছে চাওঁ কেলা চাওঁ টিকাত মিঠাতেল সানি ৰেডি থাক ফাৰ্ষ্টতে চৌকাত জুইটো দি ফটফটকে উতলিব দিব লাগে পিচকেইটা তেতিয়াহে মানে মজা আৰে চুলাইটোৰ কথা পাহৰি থাকিলো নহয় বালৰ পাৰ্টি তই মদৰ পাৰ্টি বাদ দে আৰু ঘৰলৈ বল তই এটা নিকম্মা নালায়ক পোৱালি যোনে ঘৰৰ নাম বৰবাদ কৰিছে হ'ব বল এতিয়া ময়ো ঘৰত গৈ তোমাৰ কিছুমান কাৰনামা মাক কম কি কবি ক কম যে দেউতা টকলা হ'ল কিন্তু এতিয়াও মাইকী মোৰ যোৱা নাই ৰাতি হলে ৰুমিৰ ঘৰত যায় চুমিৰ ঘৰত যায় ৰুমা মণি চবৰ ঘৰত যায় মায়েও গম পাব তেতিয়া তুমি কিমান নিকম্মা নীলাজ আজি মই মদ খাই নাংগা নাচ কৰিমেই কাৰ বাপেকৰ পুকৰ ৰখাবলৈ দম আছে চাওঁ চৰি বেটা তোৰতো বহুত খং উঠি গ'ল দেখোন মাল খাব লাগে দুইটাই মিলি মদ খাম তই মোৰ কথা মাক নকবি মোক পুৰা গাহৰি আৰু চাই মদ আনি দিব লাগিব আৰে আনি দিমতো তই মাক নকবি অকে হ'ব দেউতা হ'ব আৰু গানটো লগাই দে আৰু মাছলৈ গৈছিলো এজনীও নাপালো ঘৰলৈ আহি মই মদতে ধৰিলো বহুত ভাল পাইছিলো এটালৈ পলাই গ'ল এটো মন